পবিত্ৰ শিৱৰাত্ৰিৰ দিন, মহাশিৱৰাত্ৰি। তো গোটেই হিন্দু ধৰ্মৰ কাৰণে এটা পবিত্ৰ দিন। গোটেই ভাৰতবৰ্ষত আজিৰ দিনত মানুহে শিৱৰাত্ৰি পালন কৰে। শিৱ শব্দৰ অৰ্থ মংগল, কল্যাণ, ঠিক আছে। আৰু আজি আমাৰ ইয়াত যে কাৰ্যক্ৰম, ৰাতিপুৱা মন্দিৰত পূজা আৰম্ভ হৈছে, ৰুদ্ৰযজ্ঞ আৰম্ভ হৈছে, লগতে ওম নমঃ শিৱায় চতুৰ্থ প্ৰহৰ অখণ্ড কীৰ্তন হৈ আছে। এতিয়া প্ৰসাদ বিতৰণ হ'ব। আৰু গোটেই বিশ্ববাসীৰ কাৰণে, ৰাইজৰ কাৰণে মই প্ৰাৰ্থনা কৰোঁ, দেৱাদিদেৱ মহাদেৱে যাতে সকলক আশীৰ্বাদ দিয়ে, সকলৰ মংগল হয়। শিৱ হ'ল আমাৰ হিন্দু ধৰ্মৰ আটাইতকৈ পুৰণি দেৱতা, প্ৰাক বৈদিক দেৱতা। পৃথিৱীৰ আটাইতকৈ প্ৰাচীন সংস্কৃতি আছিল সিন্ধু সংস্কৃতি, সিন্ধু সভ্যতা। তাতে যে মূৰ্তি পোৱা গৈছিল এইটো শিৱৰ মূৰ্তি। তো এইটোৰ বয়স হ'ল 5000 বছৰ, আৰু বেদৰ বয়সকাল হ'ল 4000 বছৰ। সেইকাৰণে শিৱক কোৱা হয় প্ৰাক বৈদিক দেৱতা। তো এই শিৱ গোটেই ভাৰতবৰ্ষতে পূজা হয়। কিছুমান গৱেষকে আৱিষ্কাৰ কৰিছে পৃথিৱীৰ অন্য দেশতো শিৱৰ অস্তিত্ব পাইছে, লেটিন আমেৰিকা দেশতো পাইছে। তো গৱেষকবিলাকে অনুমান কৰে এই যে শিৱলিংগৰ পূজা, এইটো অনাদিকালৰ পৰা আমাৰ দেশত চলি আহিছে। আর শিব পূজা খুব সহজ পূজা। অন্য পূজাত মানুহে পয়সা খরচা করে, কিন্তু শিব পূজাত শিবর উপরে যদি মানুহে অলপ পানি দিয়ে, জলধারা প্রিয় শিব, নমস্কার প্রিয় সূর্য। তো শিবর উপরত পানি দিলে শিব সন্তুষ্ট হয়, বেলপাত দিলে হয়ে যায়। তো বেলপাত, ফুল আর পানি দিয়ে পূজা করা যায় একমাত্র শিবর, অন্য কোনো দেবতার নহয়। আর এই কারণে শিব আমার আরাধ্য দেবতা, শিব মঙ্গলময়, সকলের কারণে মঙ্গল হোক এই প্ৰাৰ্থনা কৰি আজি মহাশিৱৰাত্ৰিৰ দিনত, ঠিক আছে। আজি পূজা কেনেধৰণে কেইটাৰ পৰা আপোনাৰ ৰাতিপুৱাৰ পৰা একদম সূৰ্যোদয়ৰ আগৰ পৰা আৰম্ভ হৈছে আৰু কালি ৰাতিপুৱালৈকে চলিব। এতিয়া আপোনালোকৰ এইবোৰ যি পূৰ্বাঞ্চলীয় বড়োমঠত কেনেকুৱা ধৰণৰ দৰ্শকৰ মাজত আহিছে? এইটোতো প্ৰতি বছৰ হয়, সকলো আহি থাকে ভক্ত শিষ্যসকল। এইটোতো আৰু প্ৰতি বছৰ হৈয়ে থাকিব, প্ৰতিদিনো আমি কৰোঁ। মানে বাহিৰৰ পৰা কোনোবা? বাহিৰৰ পৰা আহিছে, অসমৰ বিভিন্ন প্ৰান্তৰ পৰা আহিছে, ডিগবৈৰ পৰা আহিছে, মৰিগাঁৱৰ পৰা আহিছে, বিভিন্ন জেগাৰ পৰা আহিছে।